কবিতাৰ শিৰোনাম দেৱতাৰুৰ নগৰীৰে তুমি জনে। কথা বিজিত গগৈ, পাঠ মাধুৰ্য বৰা। মোৰ কেঁচা কলিজাখনে বৰকৈ আমনি কৰিছে আজি। দেৱতাৰুৰ নগৰীৰ তুমিজনী আজি যে যৌৱনা হ'ল। প্ৰাপ্তিৰ সুবাসত কহুৱা তোলাৰ মলয়া বয়। বাৰে বাৰে উৰি যাব খোজে তুমিজনীৰ চাদৰৰ আঁচলখনিলৈ। মন যায় জানা তোমাৰ কোমল হাত পলোৱা মৰম কাজৰি ল'বলৈ। তোমাৰ কোলাত সপোনৰ বীজ সিঁচিবলৈ। তুমিজনীৰ চাৱনিয়ে সিঁচি যায় বুকুৰ গভীৰতাত ব্যাকুলতাৰ সুবাস। স্বপ্নীল জোনাকত সাৱটি লওঁ প্ৰেমানুভূতিৰে হাজাৰ সুগন্ধি। মাজনিশাৰ হিম চেঁচা নীৰৱতাৰ প্ৰশান্তিত শুনা পাওঁ কলিজাজনীৰ মৌ মিঠা মাত। গধূলি গোপাল জপি উদি যায় মায়াবী নিশাৰ তুমিহীন চেতনা। সঁচাই বৰ ধুনীয়া দেখি যেতিয়া ৰ'দ কাছলীয়া দোকানত চুমা যাচে তোমাক। জীৱনৰ পূৰ্ণতা সপোন তোমাতেই দেখোঁ। তুমি যে মোৰ হিয়াৰ গীত, মোৰ সুখৰ এপিটাফ তুমি, মোৰ উশাহৰ অমৰ স্পন্দন তুমি। প্ৰাপ্তিৰ প্ৰাচুৰ্যতাত তুমি আজি প্ৰশ্নবোধক। কিজানি মই নহওঁ তোমাৰ সপোন কোঁৱৰ, না ময়েই তোমাৰ স্পন্দনৰ সুবাসী গোলাপ। যাচি যাম ব্যাকুলতাৰ ফাগুন। ভাল পাওঁ তোমাক যাচি চোৱা তোমাৰ হিয়াৰ মলয়া জাকি। চিৰদিন বৰষিম তোমাৰ ফাগুনী আবেলিত। বাট চাম জীৱন পথত দুবাহুত সাঁচি ৰাখিম তুমিজনীৰ সলনি প্ৰেয়সীৰ চানেকি। ইতি